মজা লাগিব চাগে তামাম আজি মই মোৰ লগত আহিবলৈ যাক যাক লগ ধৰিছিলোঁ বা যোনে যোনে নাহিলে আজি ভাল মিছ কৰিছে সিহঁতে ভিডিঅ'টো দেখাৰ পিছত জ্বলি লাভ নাই কিন্তু হাই এভৰিৱান এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আজি মই যাম বুলি ভাবিছোঁ সীতাজখলা এটা ধুনীয়া নেচাৰেল প্লেচ হয় গছ গছনি আছে নদী আছে ওচৰতে এখন আৰু জেগাটো ভাল লাগিব অকলে গৈ আছোঁ আজি মোৰ লগত কোনো নাযায় মই অকলে যাম হেলমেট চেলমেট লৈ লৈছোঁ অলপ আগত গা ধুলোঁ দাড়ি চাড়ি কাটি আহিলোঁ আজি চুলি তুলি কাটি দিলোঁ অলপ আগত গা ধুলোঁ বাট গা ধুয়ো মানে অলপো শান্তি লগা নাই ইমানেই বেছি গৰম গা ধুই আহি লগে লগে ঘামিছোঁহে পূৰা যি কি নহওক ওলাই যাওঁ মানে যাওঁতে ৰাস্তাত ভিডিঅ' নকৰোঁ ৰ'দ বহুত হয় তো ৰাস্তাত ভিডিঅ' নকৰোঁ একদম গৈ লৈ সীতাজখলা গৈ পাই স্পটত আৰু ভিডিঅ'টো আৰম্ভ কৰিম তো ব'লক একদম স্পটত লগ পাম ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আচলতে ৰাস্তাত ভিডিঅ' নকৰিম বুলি ভাবিছিলোঁ কিন্তু ওলাই আহি দেখিলোঁ যে আকাশখনৰ ৰংটো ইমান ধুনীয়া হৈ আছে নীলা নীলা আৰু মেঘবোৰ ইয়াতে কি ধুনীয়া হৈ আছে চ' মানে মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ ভিডিঅ'টো কৰি পেলালোঁ কিন্তু ৰ'দ বহুত বেছি হয় আচলতে কি হৈছে ৰাস্তাৰ কাষত গছবোৰ আছে যদিও গছ পুলিবোৰ এতিয়াও সৰু সৰু হৈ আছে নতুনকৈ লগাইছেতো গছবোৰ ডাঙৰ হ'লে ছাঁ পৰিব কিন্তু এতিয়া বহুত ৰ'দ হয় ৰাস্তাটোত বহুতেই গৰম মানে তথাপিও বতাহ লাগি আছে বাৰু গৈ থাকোঁচোন অ' মাই গড ইমান ধুনীয়া ভিউ চাওকচোন কি ধুনীয়া লাগিছে সন্মুখৰ চিনাৰীখিনি অলপ দূৰ গ'লে দেখোন গুৱাহাটীয়ে পামগৈ চাগে মানে জুলাই মাহৰ এনেকুৱা এটা গৰমৰ দিনত আকাশখনৰ ভিউটো কিন্তু সঁচাকৈ চাবলগীয়া হয় কিমান ধুনীয়া লাগিছে আকাশখনৰ ভিউটো বাহ গৈ থাকিম আজি নেকি বহুত দূৰলৈ এইখিনিত আকৌ গছ চছো অলপ বেছিকৈ আছে দেই সেইটো কাৰণে অকণমান ঠাণ্ডা হয় ধুনীয়া লাগিছে গৈ পেলাই আচলতে গছবোৰ ৰুব লাগে ৰাস্তাৰ কাষতেই হওক বা বেলেগ ঠাইতে হওক গছবোৰ আমি সদায় ৰুব লাগে কাৰণ গছ নাথাকিলেতো মানুহে নাথাকিব হয়নে নহয় তো গছবোৰ ৰুই থাকিব লাগে আমি ময়ো ৰুইছোঁ ঘৰত বাৰু সৰু সৰু গছ আপোনালোকেও গছ ৰুব অকল 5 জুন আহিলে কিবা আহিলে তেনেকুৱা দিনতে গছ ৰুব লাগে বুলি কথা নহয় আমি এনেই গছবোৰ ৰুই থাকিব লাগে আমাৰ কাৰণে প্ৰকৃতিৰ কাৰণে হয় নহয় বাৰু আছে আৰু অলপ দূৰ আছে ঘৰৰ পৰা ওলাই অহা প্ৰায় আধা ঘণ্টামান হৈ গ'ল আৰু অলপমান দূৰ আছে তাৰপিছত লাহে লাহে গৈ পেলাই সীতাজখলা পামগৈ আৰু এয়া আহি সীতাজখলা পাই গ'লোঁ এইখনেই হৈছে সীতাজখলাৰ গেট হাইৱেৰ পৰা সোমাই যোৱা গেটখন মানে আমাৰ ফালৰ পৰা আহিলে হাইৱেৰ পৰা লেফ্ট চাইডে সোমাই যাব লাগে আৰু এয়া আগবাঢ়ি গৈ আছোঁ কি ধুনীয়া গছৰ ছাঁ আছে এইখিনিত বহুত ধুনীয়া গছৰ ছাঁ আছে দুইফালে কেৱল গছ আৰু গছ মানে ৰাস্তাটো বহুত ধুনীয়া হয় তো আগলৈ গৈ থাকোঁচোন কি পাওঁ দেখাই আছোঁ আপোনালোকক কণ্টিনিউ কৰি গৈ চাই থাকক ভিডিঅ'টো আমি সীতাজখলাৰ মন্দিৰটো পাই যাম চাগে বেছি দূৰ নাই আৰু ধুনীয়া পথাৰ আছে কাষত এফালে নদী আছে এফালে পথাৰ পানী আছে দেই চাৰিওফালে অলপ অলপ বা গৰুবোৰ কি ধুনীয়াকৈ চৰি আছে ইয়াত গৰু ছাগলী ৰাস্তাটো সঁচাকৈ ধুনীয়া কিন্তু বহুত ভাল লাগিছে ৰাস্তাটো দি আহি দেই এইফালে আহিছে নাই আগতে কোনোবা জনাবচোন আহিছে যদি মই আজিৰ সৈতে আহিলোঁ নেকি আচলতে মই আহি উপস্থিত হ'লোহি সীতাজখলাত আৰু এখন পিছফালে যিখন পাহাৰ দেখিছা ন সেইখনেই হৈছে সীতাজখলাৰ পাহাৰখন কথিত আছে যে বাল্মীকি আপোনাৰ এখন মা সীতাৰ কাৰণে ডেডিকেট কৰা হয় আৰু ইয়াৰ যিবোৰ ষ্টেপ আছে ন ইয়াতে পাহাৰৰ ওপৰত কিছুমান শিল কাটি ষ্টেপ বনোৱা হৈছে আৰু ষ্টেপবোৰ বাল্মীকিয়ে মানে সীতা দেৱীৰ কাৰণে বনাইছিলে বুলি কোৱা হয় আৰু চ' সেইকাৰণে চাগে সীতাজখলা নামটো দিলে ইয়াতে ইয়াৰ লোকেশ্যনটো বহুত ধুনীয়া হয় মই আহি ইয়াতে ৰখি আছোঁ মন্দিৰৰ ভিতৰত সোমোৱা নাই তাত সেইফালে মন্দিৰবোৰ আছে মোৰ পিছফালে দুটা মন্দিৰ আছে তাতে আৰু এখন পাহাৰখন আৰু মোৰ সন্মুখত ইফালে কিলিং নদীখন বৈ গৈছে মানে সীতাজখলাৰ যিটো সন্মুখৰ ৰাস্তা যায় ৰাস্তাটোৰ অপজিট ছাইডত কিলিং নদীখন পাৰ হৈ যায় মানে দেখাই আছোঁ কিলিং নদীখন সিফালে ৰাস্তাটোৰ সিটো পাৰে সেইখন কিলিং নদী মানে পানী যথেষ্ট কম চ' ইমান ভালকৈ ধৰিব পৰা নাযায় একদমেই পানী কম আছে আৰু এইটোৱেই হৈছে সীতাজখলাৰ টেম্পলটো মানে এইখন গেটখন তাৰ পৰা ভিতৰলৈ যাব পাৰি ভিতৰলৈ গৈ পেলাই শিল যিবোৰ শিল আছে শিলবোৰ ওপৰত বগাই পেলাই আৰু বহুত ওপৰলৈ যাব পাৰি ওপৰতো কিবা কিবি কীৰ্তিচিহ্ন আছে মই জনাত আৰু এই শিলবোৰৰ ওপৰেদি পাৰ হৈ পেলাই মানে শিলবোৰৰ ওপৰত হেনো মহৰ্ষি বাল্মীকিৰ আশ্ৰমো আছিলে মই এটা কাৰণেই যোৱা নাই শিলবোৰ বহুত গৰম হৈ আছে ৰ'দ বেছিতো বহুত গৰম হৈ আছে বহুত ধুনীয়া পৰিৱেশ এটা মানে
বহুত ধুনীয়া বতাহ মাৰি আছে ইয়াতে। সন্মুখত এখন নদী, অৰ্থাৎ সন্মুখত কিলিং নদীখন আছে। এইফালে পাহাৰৰ শিলবোৰ, এইফালে গছ আৰু সিফালে মন্দিৰবোৰ আছে। অসম মানে নৰ্থ ইষ্ট, আৰু এই অসমৰ ইয়াতে এটা ধুনীয়া লোকেশ্যন হয়, ধুনীয়া এটা স্পট হয়। ইয়াতে পিকনিক খাবলৈ মানুহ আহি যায় ডিচেম্বৰ জানুৱাৰী এইটো সময়ত। মানে এটা ধুনীয়া টুৰিজিম প্লেচ হয়। আপোনালোক যদি কোনোবাই এতিয়াও অহা নাই, সীতাজখলা চাব অহা নাই বা দেখা নাই, তেন্তে আহিব, এই ঠাইখিনি চাব ধুনীয়াকৈ। বহুত ধুনীয়া লোকেশ্যন এটা আছে ইয়াতে, আহিব পাৰে, এনজয় কৰিব পাৰে মজাকৈ। মইতো আজি তামাম এনজয় কৰিম ইয়াতে, অকলে আহিছোঁ। আৰু মই মানে হাইৱে কাষতে সীতাজখলাৰ কেইখনমান দোকান আছিলে। সেই দোকানকেইখন আপোনাৰ সীতাজখলাৰ যিটো আপোনালোকেতো গম পাই চাগে, অসমৰ বিভিন্ন জেগাত বা চব ঠাইতে সীতাজখলাৰ প্ৰডাক্টবোৰ পোৱা যায়, গাখীৰৰ প্ৰডাক্টবোৰ। তাৰ পৰা মই দৈ লৈ আহিছোঁ আজি খাম দৈ, দেখাই আছোঁ। মই একদম ইয়াত বঢ়িয়াকৈ দৈ লৈ আহিছোঁ। অলপ পাছত ধুনীয়াকৈ গছৰ তলত বহি খাই দিম। এইটো দৈৰ প্ৰডাক্ট, সীতাজখলাৰ দৈ, মিঠা দৈ হয়। খাব লাগিব আজি। কাৰোবাৰ যদি খাব মন গৈছে আহি যোৱা। আজি মই মোৰ লগত আহিবলৈ যাক লগ ধৰিছিলোঁ বা যোনে নাহিলে আজি ভাল মিছ কৰিছে সিহঁতে। ভিডিঅ'টো দেখাৰ পিছত জ্বলি লাভ নাই কিন্তু। আৰু আচলতে মই যোৱাকালি গৈছিলোঁ, আজি আমি যোৱা কথা আছিলে পবিতৰা, কিন্তু পবিতৰালৈ মানে আজি নগ'লোঁ। কাৰণ কিয়, দুদিনমান পাছত যাম, হয়তো মানে নেক্সট উইকত যাম পবিতৰালৈ। কাৰণ কিয়, আৰু আমাৰ লগৰ দুজনমান যাব, সিহঁতৰ সময় নিমিলিলে। চ' আমি একেলগে যাম পবিতৰালৈ। নেক্সট উইকত আপোনালোকক পবিতৰা ভিডিঅ' দেখাই আছোঁ। গছডালৰ নামটো নাজানো, কিন্তু গছডাল ইমানেই ধুনীয়া ছাঁ দি আছে ন, ক'ব লাগিব আৰু। এইমাত্ৰ ৰাস্তাৰে পাৰ হৈ যোৱা মানুহ এজনক সুধিলোঁ মই, কি গছ হয় এডাল বোলে আপোনাৰ আজাৰ গছ হয়। মানিছোঁ আৰু, বহুত ধুনীয়া ছাঁ দিয়ে দেই। একদম ঘৰৰ ওচৰত বা ঘৰত আৰু ঘৰৰ কেম্পাছত বা ঘৰৰ আশে পাশে নহ'লে ৰাস্তাৰ কাষত এডাল লগাই ল'ব লাগে। গৰমৰ দিনত ইয়াত বহি থাকক, অকণমানো ৰ'দ পৰা নাই। পিছফালে ৰাস্তাটোত মানে গছডালৰ তলৰ যিখিনি ঠাই ন, ইয়াতে অলপ মানুহ ৰ'দ পৰা নাই, ইমানেই ধুনীয়া ছাঁ দি আছে। আৰু ইয়াতে ইমান ধুনীয়া বতাহ, আপোনালোকে দেখিছে মোৰ পিছফালে গছৰ পাতবোৰ কি ধুনীয়াকৈ লৰি আছে। বহুত ধুনীয়া লাগিছে ঠাইখিনি। মানে মই ভাবিছিলোঁ ইয়াৰ পৰা অকণমান আগুৱাই যাম, কিন্তু ইয়াতে সুধিলোঁ, আগলৈ গৈ বিশেষ একো লাভ নাই, আগলৈ পাহাৰ আছে, কিবা গছ চছটো পাম, বাট ৰ'দ বহুত আছে আগলৈ। এই জেগাটো মানে মোৰ যাব মন যোৱা নাই। এনেকুৱা লাগিছে ইয়াতে 2-3 ঘণ্টা বহি যাওঁ নেকি মজাকৈ। ৰ'ব দেই, এতিয়া দৈ উলিয়াম আৰু দৈ খাম মজাকৈ, চাই থাকক। কেনেকৈ হ'লে যে মজা লাগিব চাগে। তামাম। সঁচাকৈ সীতাজখলাৰ দৈ তামাম। খাবলৈ মন গ'লে সীতাজখলা আহি যাব আৰু ইয়াতে বহি দৈ খাব একদম। মজা। বাইকখন ইয়াতে ষ্টেণ্ড দি লৈ পেলাই ধুনীয়াকৈ পকাতে চেণ্ডেলযোৰ পাৰি মজাকৈ বহি আছোঁ। মানে ইমানেই ধুনীয়া বতাহ দি আছে, ইয়াৰ পৰা উঠি যাবৰ মন যোৱা নাই সঁচা কথা ক'বলৈ গ'লে। যাম, অলপ পাছত যামগৈ। যোনে অহা নাই সীতাজখলা আহিব, চাব। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিম। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। ভালে থাকিব আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম।